Hello guys, welcome back to my YouTube channel. Amar 1 year old cake. To go asu. So guys, আজি 1 year special mekhela sador pindisu. Etia Gangtok MG Road aru Hello guys, welcome back to my YouTube channel. হঠাৎ আইজ বেটি আহিব লগিয়া হল বাবাই কিবা এটা সারপ্রাইজ ৰাখিছে আৰু এইখন বাস আপোনালোকে দেখিছে এইখন বাসতে এতিয়া আমি যাম কিন্তু ক'ত যাও এতিয়া লৈকে মই গম পোৱা নাই তো আপোনালোকক দেখুৱাই আছো আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব So guys, মই সিটত বহি লৈছো আৰু ফাৰ্স্ট টাইম মানে ভলভো বাসত উঠিছো বহুত বেছি ভাল লাগিছে সো কলৈ যাও আপোনালোকে চাই যাওক ভিডিওটো শেষলৈকে কি মজা লাগিছে বহুত ভাল লাগিছে পিছে ক'ত লৈ গৈ আছা তুমি মোক ক'ত লৈ গৈ আছা নো এনেকুৱা সারপ্রাইজ দিব নালাগে কিন্তু ক'ত গৈ আছো মই নাজানোৱে কি পালো একো গমে পোৱা নাই আন্ধাৰত তো গাইস এতিয়া এখন ধাবাত ৰখিছে ইয়াত ৰাতিৰ ডিনাৰটো কৰি লওঁ Happy anniversary. Happy 1 year anniversary. সদায় যেন মোৰ লগত থাকা সুখে দুখে এনেকে এই জীৱন ৰাস্তাৰ লগত না এনেকে গৈ থাকিম একোই দেখা নাপায় Hello guys, good morning. আমি শিলিগুড়ি পালো আৰু ফাইনালি মই গম পালো আমি ক'ত গৈ আছো আমি সিকিম গেংটক গৈ আছো সো ভিডিওটো বহুত বেছি ইন্টারেস্টিং হ'ব গৈ আছে আপোনালোকে ভিডিওটো সম্পূৰ্ণ আৰু শেষলৈকে চাই থাকিব আমি গেংটক পামে আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব এখন হোটেলত সোমাইছো সো গাইস জাস্ট হোটেল আহি পালো এতিয়া অকমান ফ্ৰেছ হৈ লওঁ তাৰ পিছত ক'ত যাওঁ আৰু আমাৰ আজি 1 ইয়াৰ স্পেশাল কি কৰো আপোনালোকক ভিডিওটো দেখুৱাই দিম So guys, আজি 1 year special মেখেলা চাদৰ পিন্ধিছো এতিয়া গেংটক MG Road আৰু এয়া ঠাণ্ডাত লাঞ্চা খাই আছো লেমন টি আৰু আপোনালোকে MG Road টো চাই লওক গেংটকৰ দেখা দিয়া গোটেই ভিউ পইণ্টটো আপোনালোকে চাই লওক কি ধুনীয়া ৰাতি বেছি ভাল লাগে দুখন হাতৰ কফি So guys, এতিয়া আমি ড্ৰেগন ৱাক তাৰ অপজিটত চাহি দৰবাৰ ৰেষ্টুৰেণ্ট এখন আছে তাত ৰাতিৰ কাৰণে ডিনাৰ পেক কৰি লওঁ আৰু হোটেলত গৈ আমাৰ 1 year party হ'ব
গাইজ জাষ্ট হোটেল আহি ফ্ৰেছ হ'লোঁ আৰু আজি এই স্পেচিয়েল দিনটো আমি এনেকৈ চেলিব্ৰেশ্যন কৰি আছোঁ আৰু এই এটা বছৰ আমি কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ আৰু সুখ দুখ হাঁহি ধেমালি কাজিয়া পেচাল সকলো কৰি আমি এটা বছৰ পাৰ কৰিলোঁ চ' হেপী এনিভাৰ্চেৰী চ' এতিয়া আমি কেক কাটিম এয়া আপোনালোকে চাওক Happy anniversary. Thank you. তুমি কি কবা মোৰ কাৰণে স্পেচিয়েলি এবছৰটো মোৰ লগত কেনেকুৱা লাগিলে পাৰ কৰি কবা নে কিবা কোৱা কিবা Candle night. Yeah, candle allowed night as well. The plastic allowed night. Happy anniversary. Tigligom. You and me. Happy 1 year anniversary. কি কম আৰু মই এনেকে যাতে সুখে দুখে এনেকে কাজিয়া পেচাল হাঁহি ধেমালি যেনেকে থাকা সদায় নিচিনা এনেকে যাতে গোটেই জীৱন মোৰ লগত থাকা সেইটোৱে মই মোৰ ফালৰ পৰা ক'ব বিচাৰিম আৰু তুমি কি ক'ব বিচাৰা কোৱা কিবা মোৰ ব্লগত কি কোৱা তুমি কি ক'বা স্পেচিয়েলি আজিৰ দিনটো একো ক'বলগীয়া নাই মানে মোৰ লগত তুমি এই এবছৰটো স্পেণ্ড কৰি ভাল পালা নে বেয়া পালা মানে কেনেকুৱা লাগিলে তাকেতো তো জনাব নিবিচাৰে মনৰ কথাটো কেনেকুৱা পালে ভালে নে বেয়া এইবোৰ জনাব নিবিচাৰে চ' গাইজ কি ক'ম আৰু মনৰ কথাটো জনাব বিচৰা নাই মোৰ লগত এবছৰটো টাইম স্পেণ্ড কৰি কেনেকুৱা পালে যিয়ে নহওক মই এটাই কথা ক'ব বিচাৰিম যাতে সুখে দুখে এনেকৈ যাতে চিৰজীৱন মোৰ লগত থাকে এতিয়া যেনেকৈ আছোঁ আগলৈ যাতে আমি এনেকৈ থাকিব পাৰোঁ আৰু মোৰ মুখৰে হাঁহিৰ কাৰণটো যাতে তেওঁৱে হৈ থাকে সদায় চ' মোৰ ব্লগটো আজিলৈ ইয়াতে শেষ কৰিম চ' বাই বাই